নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এছএমই ডিউটিৰ পৰা বাহিৰে পাঠশালাত আহিলোঁ আৰু আজি আমাৰ ঘৰত আলহী আহিব, সেই সৰুকৈ আমি আয়োজন কৰিছোঁ। তেনেহ'লে ভিডিঅ'টি চাব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। লগতে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকিব ভিডিঅ'টি শেষলৈকে। আলুখিনি ফ্ৰাই কৰি লওঁ। বিলাহী দিছোঁ দুটা, কাটিম মিহিকৈ আৰু আলুখিনি ফ্ৰাই কৰি লওঁ। কোনে বেমাৰ হৈছে নেকি? অঁ আৰু এতিয়া দিছোঁ বিলাহী। গৰম মছলা দিছোঁ অলপ। এতিয়া মই কণীখিনি দি অলপ জোল বনাইছোঁ। এতিয়া মই ধনিয়া দিছোঁ। ভিডিঅ' বনাইছোঁ। পনীৰ হৈ গ'ল। এয়া বনাম পোলাও আৰু বিলাহী মাছ। পোলাওৰ কাৰণে যোগাৰ কৰিছোঁ, একেবাৰে চিম্পুল, আজি একো নাই। পোলাও বনাম আৰু বিলাহীৰে মাছ। ইয়াত জহা চাউল থৈ দিছোঁ।
ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কুকাৰত দিম। অলপ নিমখ দিছোঁ আৰু কাজু কিচমিচ এতিয়া মই গেছত দিম। চেনি দিয়া হ'ল মোৰ। এতিয়া ঘি দিছোঁ। এতিয়া ঢাকনি লগাই মই গেছত দিম। এতিয়া বনাব বিলাহী আৰু সৰু মাছ, ভণ্টিয়ে বনাইছে। এতিয়া মই গেছটো এৰি দিছোঁ, তেতিয়া ভাত ধুনীয়া হয়। কিমান ধুনীয়া হৈছে। বাঢ়ি দিওঁ। পিঁয়াজ, আদা, নহৰু, জলকীয়া দি দিছোঁ। ৰেড চিলি, ধনিয়া, মিট মছলা, তাৰপিছত গৰম মছলা মই একেলগে দি লৈছোঁ। আৰু এতিয়া হালধি, নিমখ, তেল দিম। হালধি আৰু নিমখ দিছোঁ। তেলটো মই ইয়াত নিদিওঁ, একেবাৰে কেৰাহীত দিম। আধা ভাজি লোৱাতে আলুখিনি দিছোঁ মই। মাংস ফ্ৰাই কৰা হ'ল, এতিয়া পানী দিম।
এই কলহত গৰম পানী আছে, ইয়াৰ পৰা পানী দিম। মাংস হৈ গ'ল, এতিয়া খাব দিম চবকে। মানুহ উঠা নাই উঠা দে মানুহ। দালি, শাক ভাজি, পোলাও, আলু ভাজি, বিলাহী আলু, মাছ আৰু মাংস।